চৰকাৰলৈ সাধাৰণ জনতাৰ এটি অনুৰোধ। ইলেকশ্যন গ'লগৈ, তুমি কৈছিলা ৰাজ্যত ঘৰে ঘৰে বিদ্যুৎ দিম, 24 ঘণ্টাই বিদ্যুৎ থাকিব অসমত। নিবনুৱা সমস্যা আমি দূৰীকৰণ কৰিম। সূতা কম্বলৰ ৰাজনীতি আমি নকৰোঁ। আমি যোগ্য ব্যক্তিক চাকৰি দিম। সৰ্থেবাৰীৰ কাঁহ শিল্প, শুৱালকুছিৰ বস্ত্ৰশিল্প, নলবাৰীৰ সেই আটক ধুনীয়া ফুলাম জাপি আমি চিৰদিনলৈ জীৱন্ত কৰি ৰাখিম। অসমৰ গৌৰৱ মাজুলী, জাতিৰ কেন্দ্ৰ ব্ৰহ্মপুত্ৰ, বৰাক, অসমীয়াৰ প্ৰাণ বিহু আমি সদায় সক্ৰিয় কৰি ৰাখিম। নদী বান্ধ দিম আমি নদীৰ বুকুত। চাহ বাগানত আকৌ উন্নতি কৰিম। ৰাজ্যত কেতিয়াও বানপানী নহ'ব। চাৰিওফালে সুস্থ শান্ত পৰিৱেশে বিৰাজ কৰিব। কিন্তু আজি আমি সজা অসমীয়াই নিঃসন্দেহে মানি ল'লো তোমাৰ সেই ভাষ্য। এইবিলাক তোমালোকৰেই শ্লোগান নাছিল নে চৰকাৰ? কেৱল আমাক ভোট দিয়ক, এবাৰলৈ মাথো আমাক জিকাই দিয়ক। আমি আপোনাৰ প্ৰতিটো অভাৱ পূৰণ কৰিবলৈ চেষ্টা কৰিম। 15 বছৰীয়া ভণ্ডামী শাসন আমি দূৰ কৰিম। ৰাজ্যত ভণ্ডৰ স্থান নাথাকিব। বিদেশী বহিষ্কাৰৰ বাবে আপোনালোকে আৰু আন্দোলন কৰিব নালাগে। অসমত অসমীয়া হৈয়েই জীয়াই থাকিব পাৰিব। মাথো এবাৰলৈ আমাক জিকাই দিয়ক। আমি বেদখল উচ্ছেদ কৰিম, বন্যপ্ৰাণীক ৰক্ষণাবেক্ষণ দিম। মাথো এবাৰলৈ আমাক জিকাই দিয়ক। এইবোৰ আপোনালোকৰ মুখৰেই বাক্য নাছিল জানো চৰকাৰ? মই আপোনাকেই কৈছোঁ, প্ৰত্যক্ষভাৱে আপোনাক কৈছোঁ মই চৰকাৰ। ইলেকশ্যনৰ আগত দিয়া প্ৰতিশ্ৰুতিবোৰ এবাৰ মনত পেলাওকচোন, মাথো এবাৰ। কিজানিবা মনত পৰে সেই সময়ত আপুনি সাধাৰণ জনতাক দেখুৱাব খোজা আপোনাৰ ভণ্ডামী চৰিত্ৰবোৰ, ভণ্ড জাতিপ্ৰেমবোৰ, ভণ্ডৰ অসমত স্থান নাই বুলি কোৱা সেই আপোনাৰ মুখৰ বাক্যটো। চৰকাৰ, ভালদৰে এবাৰ ভাবি চাওক, প্ৰকৃততে ভণ্ড কোন? যিয়ে এটা জাতি শেষ কৰাৰ প্ৰয়াস কৰে, যিয়ে এটা ভাষা শেষ কৰাৰ প্ৰয়াস কৰে, তেওঁৱেই প্ৰকৃত ভণ্ড নহয় জানো চৰকাৰ? এটা জাতি শেষ কৰাৰ অধিকাৰ আছে বাৰুকাৰ, আছে বাৰুকাৰ। ভূপেন দা, তুমি সঁচাকৈয়েই ধন্য যে এইবোৰ দেখাৰ আগতেই তুমি গ'লাগৈ। অসমত এতিয়া মানৱৰ শাসন নচলেও ভূপেন দা। তোমাৰ সপোনৰ অসমী এতিয়া আৰু নাই। তোমাৰ কলমেৰে নিগৰা শ্বহীদৰ সেই তেজক মূল্য দিয়া নেতা আজি অসমত নাই অ' ভূপেন দা। তোমাৰ আদৰ্শ সিহঁতে কেজি ওজনত বিক্ৰী কৰিছে। তুমি কৈছিলা নহয়, এদিন অসমীয়াই নিজৰ মাটিতেই নিজেই ভগনীয়া হ'ব। নহ'লে অসমীয়াই অসমৰ মাটিতে নিজেই ভগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব। আজি সেইদিন আহি পৰিছে অ' ভূপেন দা। সেই দিনৰ সূচনা কোনে কৰিছে জানা? জানি তুমি শংকিত হ'বা, স্তম্ভিত হ'বা, শব্দৰে যুঁজ দিবা সেইজনৰ সৈতে। কিন্তু আজি সেইবোৰে তোমাৰ কথা নুশুনে অ'। আজিৰ জাতিয়ে পাহৰি যোৱাৰ উপক্ৰম হ'ল। তোমাক ভূপেন দা কোন আছিল বুলি প্ৰশ্ন কৰিব খোজে আজিৰ অসমীয়াই। হে বীৰ লাচিত, আজি কালৰ সোঁতত ক'ত হেৰাই গ'লা তুমি? তোমাৰ সপোনৰ অসমক আজিৰ অসমীয়াই নিলাম কৰিছে জানা। তোমাৰ ত্যাগৰ মূল্য আজি নাই অসমত। সেই তেজ পান কৰি বুকুৰ উল্লাসত মুক্ত হয় আজিৰ অসমীয়াই। নিজৰ বুকুৰ কেঁচা তেজেৰে বন্তি জ্বলাই দেশ মাতৃক পোহৰাই তোলাৰ আদৰ্শ পাহৰি গ'ল আজিৰ অসমৰ নেতাই। হে মহান, তেওঁলোকক বুজোৱা অসমখন যে আমাৰ প্ৰাণৰ, আমাৰ মনৰ। হেৰা চৰকাৰ, আকৌ এবাৰ ভাবি চোৱা, সজা অসমীয়াই ইয়াৰ আমঠু অসমীয়া জাতিটোক কিমান ভাল পায়। এনেদৰে নিশেষ হৈ যাবক নিদিবা অ' চৰকাৰ। অসমবাসীৰ হৈ মই
তোমাক কাবৌ কৰিছোঁ চৰকাৰ। আকৌ এবাৰ ভাবি চোৱা, এইখন ৰাম ৰহিম শংকৰ আজানৰ দেশ চৰকাৰ। মানুহৰ প্ৰতি মানুহক ভাল পোৱাৰ বান্ধোনটো ছিঙিব নিদিবা চৰকাৰ। মই তোমাক কাবৌ কৰিছোঁ। তুমিওতো আমাৰে অসমীয়া, মনত নপৰেনে আই ককাই আটা পিতাৰ জীৱনৰ কষ্টবোৰলৈ? অন্ততঃ এবাৰ অতীত বুৰঞ্জী মেলি চোৱাচোন চৰকাৰ। মই নিশ্চিত যে অসমীয়া হিচাপে তুমিও প্ৰতাৰণাৰ বলি হৈছা, কিন্তু তাৰ বাবেই জানো আটাইতকৈ বেয়া পোৱা মানুহজনৰ সেই বেয়া কামটোৱে তুমি কৰিব পাৰিবা চৰকাৰ? এবাৰ অতীতলৈ ঘূৰি চোৱাচোন। তুমি আজি যিটো স্থানত, তেতিয়া সেই স্থানত থকা মানুহটোক তুমিও এদিন ধুৱাইছিলাও চৰকাৰ। কিয়নো মই ভালদৰেই ক'ব পাৰোঁ যে তুমিও এজন অসমীয়া, হাড়ে হিমজুৱে অসমীয়া। লাচিতৰ সেই কেঁচা তেজৰ গন্ধ তোমাৰ শৰীৰতো আছে চৰকাৰ। সেই তেজক অসমীয়াৰ বিপৰীতে প্ৰয়োগ কৰিব নিদিবা। কাবৌ কৰিছে তোমাক, নহ'লে অসমীয়াই জাতি মাটি ভেটি সকলো হেৰুৱাব লাগিব চৰকাৰ। আৰু তাৰ বাবে কিন্তু কেৱল তুমিয়েই দোষী হ'বা চৰকাৰ। সাধাৰণ অসমীয়াই তোমাৰ মুখলৈ কঠুৱাব, তাৰ বাবে কিন্তু তুমিয়েই দোষী হ'বা চৰকাৰ। হেৰা চৰকাৰ, সঁচা অসমীয়াই তোমাক বহুত বিশ্বাস কৰে। আজিও কয় সি বোপা আমাৰ নিজৰ মানুহ, সি তেনেকুৱা কৰিব নোৱাৰে। সি সকলোকে আনন্দ দিব। কৈছিল নহয়, সৰ্বৰ আনন্দ মানেই হয়তো আমাৰ বোপা। সি আমাক নিথৰুৱা নকৰে। মাক দেউতাকৰ মুখলৈ চাই অন্তত আমাৰ মনটো সি বুজিব। সি আমাৰেই মানুহ, অসমীয়া, এজন হাড়ে হিমজুৱে অসমীয়া। ইয়াৰ পিছতো তুমি পাৰিবানে চৰকাৰ? পাৰিবানে অসমখনক ধ্বংস কৰিবলৈ? তোমাৰ মুখলৈ চাই অপেক্ষা কৰি থকা জনসাধাৰণৰ ভেটিটো কাঢ়ি ল'বলৈ? নিশ্চয় নোৱাৰা তুমি চৰকাৰ, নিশ্চয় নোৱাৰা। কিয়নো তুমি আমাৰ মানুহ, এজন অসমীয়া মানুহ। অন্যথা আমিও দেখুৱাই দিম চৰকাৰ আমাৰ অসমীয়াৰ তেজ। আমি অসমীয়া কেতিয়াও দুখীয়া নহওঁ। অসমীয়াই ইংৰাজ খেদিব পাৰিছে, অসমীয়াই মান খেদিছে, গতিকে অসমীয়াই বাংলাদেশীকো দৌৰাই খেদিব পাৰিব। আৰু লগতে তোমালোককো চৰকাৰ আজিয়েই সকীয়াই থ'লো। এতিয়ালৈকে মাথো অনুৰোধ কৰি আছোঁ চৰকাৰ, কিন্তু খাটি খোৱা মানুহৰ খঙৰ বৰ্ণনা তোমাক আমি দিব নালাগে। এতিয়া মাথো বাকী সূৰ্য ওলোৱালৈকে। সেয়া পূব আকাশত ধলফাট দিলেই সকলো সাজু হওক এতিয়া। এয়া যে শুই থকাৰ সময় নহয়। এৰাতিৰ ভিতৰত আমিও পাৰিম গড় বান্ধিবলৈ। আমাৰ শ্লোগান হ'ব, দেশতকৈ চৰকাৰ ডাঙৰ নহয়। কবিতাটিৰ কবি আৰু কণ্ঠ কুলদীপ পাঠক। এই কবিতাটি অনুগ্ৰহ কৰি আপোনালোকে ইমানেই শ্বেয়াৰ কৰক যাতে এইটো চৰকাৰ পক্ষৰ মানে ৰজাঘৰীয়া কাণত পৰে আৰু আমাৰ অতিকৈ মৰমৰ সোণৰ অসমখনক বাংলাদেশীৰ হাতত নিলাম হোৱাৰ পৰা ৰক্ষা কৰে। চিন্তা নকৰিব, আমি স্বাধীন দেশৰ নাগৰিক, আমাৰ বাক স্বাধীনতা আছে আৰু অন্যায়ৰ বিৰোধিতা কৰাৰ অধিকাৰ আমাৰ নিশ্চয় আছে। গতিকে এজন অসমীয়া হিচাপে অসমীয়াৰ তেজ দেখাই আপুনি এই কবিতাটো আপোনাৰ সকলোলৈকে শ্বেয়াৰ কৰক। ধন্যবাদ।